So hello guys, welcome to my channel Pokaragar Vlog. So মই এটা আজি আপোনালোকক বেলেগ বস্তুৰ সোৱাদ দিবলৈ যাম। So আৰু দেৰি নকৰি তো বলক না কি ভিডিওটো আৰম্ভ কৰোঁ। So guys, finally আহি পালোঁ। মই আপোনালোকক কি জিঅ'ৰ সোৱাদ দিম বুলি কৈছিলোঁ। So আপোনালোকে চাব পাৰে লাগি আছে ইয়াত, এইটো ৰবাব টেঙা হয়, এইটো লাগি আছে ওপৰত। তো এটা গাছ একে গাছ। So মানুহে ইয়াৰ ৰবাব টেঙাটো খায়, কিন্তু সেইটো নাখায়, পাতটো নাখায়। So মই ইয়াৰ পাতটো খাই দেখাম আপোনালোকক। তো বলক না কি দেৰি কৰি লাভ নাই আৰু। চাব পাৰে মই এটা পাত লৈছোঁ, কিন্তু এটাহে খাম। চ' বলক না কি খাওঁ আৰু। সোৱাদটো মানে কেনেকুৱা, এই যে ইয়াৰ নেমু তাৰমানে ৰবাব টেঙাটোৰ বাকালটো এটা গণ পায়। চ' সেই গণটো এই পাতটোত আছে। তথাপি সেই গণটোৰ কাৰণে খাই ভাল লাগছে। তো সোৱাদটো সেনেকুৱাই আৰু মোটামুটি নেমু এই কি বুলি কয় ৰবাব টেঙাৰ বাকালৰ দৰে সোৱাদটো। তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টি বাটনটো টিপি দিব, আৰু এটা যাতে ভিডিঅ'টোত লাইক কৰি দিয়ে। তো বাই 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 বাই। গছত বাদুলিয়ে খালে মণ্ডলৰ জীয়েকে প্ৰেমৰ নামতে মোকে বেয়া কৈ পালে।